হাই ফ্ৰেণ্ডছ, মই মনিকাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যিহেতু আজি ৰাস পূৰ্ণিমা, সেইবাবে আমাৰ ইয়াত প্ৰতি বছৰে ৰাস পূৰ্ণিমাৰ দিনা ৰাস মহোৎসৱ পাতে। আৰু মই বিয়া হৈ যাবৰ পৰা প্ৰত্যেক বছৰে ইয়াত চাকি দিবলৈ আহোঁ, আৰু চাকি দিবলৈ নাহিলে মনবোৰ একেবাৰে বেয়া লাগে। ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ, আপোনালোককো দেখুৱাওঁ আমাৰ ইয়াতনো কেনেদৰে ৰাস মহোৎসৱ আয়োজন কৰিছে তাৰে এটা ভিডিঅ'। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব দেই। এয়া হৈছে আমাৰ হাফলতিং বৰ নামঘৰৰ গেটখন। এয়া আমি ইয়াত পাইছোঁহি আৰু চাওকচোন, ইয়াত বহুত মানুহ, যথেষ্ট মানুহ হৈছে। ইমান ধুনীয়াকৈ আয়োজন কৰিছে। যথেষ্ট মানুহ হৈছে আৰু মানুহ যিহেতু বহুত হৈছে, সেইবাবে ভিতৰত কোনো ভিডিঅ' কৰা নহ'ল। এয়া হৈছে বাহিৰৰ পৰিৱেশ। এয়া চাওক, যথেষ্ট সমাগম। এয়া ফটো মাৰিছে, ভিডিঅ' কৰিছে। এয়া হৈছে ৰাধাকৃষ্ণৰ চৰণতো সেৱা ল'লোঁ। ইমান ধুনীয়াকৈ ৰাখিছে চাওকচোন। এয়া হৈছে আই লাভ হাফলতিং। এয়া হৈছে প্ৰভু মহাদেৱৰ চৰণতো সেৱা ল'লোঁ। আৰু শেষত সকলোকে ৰাস মহোৎসৱৰ শুভেচ্ছাৰে ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ, বেছি দীঘল নকৰি। তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।